নমস্কাৰ, মোৰ অসমীয়া জাতি। বৰ্তমানৰ শাসকীয় পক্ষই আমাৰ অসমীয়া জাতি আৰু অসমীয়া ভাষাটোক নিষেধ কৰাৰ পৰিকল্পনা চলাই আছে। কিয় কৈছোঁ? অতীজৰে পৰা আজিৰ পৰা 100-150 বছৰ আগত যিবিলাক পূৰ্ববংগীয় মানুহ, মুছলমান মানুহ আহি আমাৰ অসমত থাকি আমাৰ অসমীয়া কলা সংস্কৃতিক আঁকোৱালি লৈ নিজকে অসমীয়া জাতিৰ লগত বিলীন কৰি দিছে, সেই মানুহবিলাকক আজি অত্যাচাৰ আৰু হাৰাশাস্তি কৰি ইয়াৰ পৰা অবৈধভাৱে ভোট কাটি যিবিলাক হাৰাশাস্তি দি খেদি পঠোৱা হৈ আছে, ইয়াৰ ফলত কি হ'ব আপোনালোকে এবাৰ ভাবি চাইছেনে? কেইদিনমান আগত যিটো আইন প্ৰৱৰ্তন কৰিছিল এই বিজেপি চৰকাৰে, সেইটোৰ মিনিং বুজি পায়নে অসমীয়া জাতিয়ে? কাৰ জৰিয়তে কি হ'ব? অসমীয়া ভাষিক মানুহক অসমৰ পৰা খেদি বাংলাদেশৰ পৰা অসমীয়া জাতি লৈ আহিব নেকি? বাংলাদেশীয় হিন্দু মানুহে অসমীয়া ভাষা ক'ব পাৰে নেকি? অসমীয়াৰ কলা সংস্কৃতি জানে নেকি? পাকিস্তানৰ হিন্দুৱে অসমীয়া ভাষা জানে নেকি? এইটো দি কি বুজাব খুজি আছে? আমাৰ জাতিটোক নিষেধ কৰাৰ প্ৰয়াস চলাই আছে এই শাসকীয় পক্ষই। সেয়ে মই অসমীয়া জাতিক বাৰ বাৰ চিঞৰি আছোঁ, বাৰ বাৰ কৈ আছোঁ, আপোনালোকে এবাৰ ব্ৰেইনটো খুলি চাওক। আপোনালোকৰ ব্ৰেইন অলপ এবাৰ ভাবি চাওকচোন, কি কৰি আছে চৰকাৰটোৱে? যিবিলাক মানুহ পূৰ্ববংগীয় যিবিলাক মানুহ 1950 চনৰ আগত আমাৰ ভাৰতবৰ্ষলৈ ইংৰাজে হওক বা যিয়ে হওক লৈ আহিছিল বা আহিছিল, তামি আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা আঁকোৱালি লৈছে। তামাক এতিয়া হাৰাশাস্তি দি, তামাক ইয়াৰ পৰা খেদি পঠিয়াই আইনৰ জৰিয়তে ক'ৰ পৰা মানুহ আনিব খুজিছে এই চৰকাৰে? ক'ৰ পৰা মানুহ আনিব? আৰু সেই মানুহবিলাকৰ ভাষা কি হ'ব? আমাৰ অসমীয়া জাতিটো বিপদত আছেনে নাই? এবাৰ ভাবি চাব, চিন্তা কৰিব, তাৰপিছত ভোটদান দিব।